অন্যৰ প্ৰতি ব্যৱহাৰ সত্যনাথ বৰা। প্ৰশ্ন সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। প্ৰশ্ন অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে? উত্তৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি সাৰথি নামৰ পুথিখনৰ পৰা তুলি দিয়া হৈছে। প্ৰশ্ন সজ ব্যৱহাৰৰ মুখ্য উদ্দেশ্য কি? উত্তৰ নিজৰ প্ৰতি আনৰ মৰম ভক্তি জন্মোৱাটোৱেই হৈছে সজ ব্যৱহাৰৰ মুখ্য উদ্দেশ্য। প্ৰশ্ন সজ ব্যৱহাৰৰ অনুপান কি? উত্তৰ সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। প্ৰশ্ন সত্যনাথ বৰা ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলক কি দুটা কৌশল বিশেষকৈ বুজাই দিবলৈ চেষ্টা কৰিছিল? উত্তৰ সত্যনাথ বৰা ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলক জীৱন যুদ্ধত জিকিব পৰা কৌশলবোৰ বুজাই দিবলৈ চেষ্টা কৰিছিল। প্ৰশ্ন অনুপান কাক বোলে? উত্তৰ দৰবৰ লগত মিহলাই খোৱা আনুষংগিক উপাদানকে অনুপান বোলে। প্ৰশ্ন ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? উত্তৰ মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। প্ৰশ্ন সজ ব্যৱহাৰৰ মুখ্য উদ্দেশ্য কি? উত্তৰ নিজৰ প্ৰতি আনৰ মৰম ভক্তি জন্মোৱাটোৱেই হৈছে সজ ব্যৱহাৰৰ মুখ্য উদ্দেশ্য। প্ৰশ্ন সত্যনাথ বৰাই লিখা দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ সত্যনাথ বৰাই লিখা দুখন গ্ৰন্থৰ নাম হ'ল ১ সাৰথি আৰু ২ বহল ব্যাকৰণ। প্ৰশ্ন সকলোৰে লগত মিলেৰে থাকিব খুজিলে কি কৰিব জানিব লাগে? উত্তৰ সকলোৰে লগত মিলেৰে থাকিব খুজিলে আনৰ গুপ্ত কথা লুকাই ৰাখিবলৈ জানিব লাগে। প্ৰশ্ন বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? উত্তৰ বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। প্ৰশ্ন কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰ যিবিলাক মানুহে ভৱিষ্যতৰ কথা নাভাবি মানুহৰ লগত কেতেৰা মাৰি কথা কয় তেনে শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।